নমস্কাৰ বিজনেছ লাইন এন বি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে থাম্বনেইলত দেখা পাইছে যে 100 আৰেয়াৰ কুকুৰা চৰাই পালন কৰিলে কিমান খৰচ হ'ব আৰু কিমান লাভ হ'ব। আৰু বন্ধুসকল, তলত দিয়া আছে যে 100 আৰেয়াৰ কুকুৰা চৰাই পালনত আপোনাৰ মাহত 9,000 টকা খৰচ হ'ব আৰু প্ৰতি মাহত 34,000 34,000 টকা লাভ হ'ব প্ৰতি মাহত। বন্ধুসকল, এইটো 100% সত্য, মিছা নহয়, মিছা ভিডিঅ' নবনাওঁ। কিন্তু কেনেকৈ মাহত 34,000 টকা লাভ পাব সেই বিষয়ে কমপ্লিট আজি জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকন নটিফিকেশ্যনটো টিপি দিব। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আৰেয়াৰ কুকুৰা চৰাইৰ পোৱালি প্ৰথম পোৱালিৰ পৰা কণী পৰালৈকে আপোনাৰ মিনিমাম 50,000 টকা খৰচ হ'ব। জিৰোৰ পৰা কণী পৰালৈকে, যিমান সময়লৈকে আপোনাৰ কণী নাপাৰে, 5 মাহৰ পৰা কণী পৰা ষ্টাৰ্ট হয়। নহ'লে এই 5 মাহলৈকে আপোনাৰ মিনিমাম 50,000 টকা খৰচ হ'ব। পোৱালিৰ সৈতে ভেকচিন খৰচ, দানা খৰচ যিমান যায়। আৰু ইয়াৰ পৰা আপোনাৰ খৰচ অলপ কম হ'ব পাৰে যদি কুকুৰা চৰাইখিনি বাহিৰত এৰি দিয়ে বা কুকুৰা চৰাইক অলপ ধান চাউল দিলে বা অজলা খোৱালে, তেতিয়াহ'লে আপোনাৰ ফিড খৰচ 5,000 পৰা 10,000 টকা কমি আহিব। তেতিয়া 50,000-40,000 টকাটো কণী পৰালৈকে খৰচ হ'ব। আৰু বন্ধুসকল, যেতিয়া কণী পাৰিব, কণী পাৰিলে তেতিয়া আপোনাৰ লেয়াৰ ফিডটো বেছিকৈ দিব লাগিব। 100 গ্ৰামকৈ লেয়াৰ ফিড লাগিব। যদি আপোনালোকে ধান চাউল আৰু লগতে যদি বাহিৰৰ ঘাঁহ বন খায়, যদি অজলা দিয়ে, তেতিয়াহ'লে আপোনাৰ ফিড খৰচটো কম লাগিব। 70% ফিড দিলে হৈ যাব। 70 গ্ৰাম, এটা কুকুৰাৰ পিছত 70 গ্ৰাম ফিড দিলে হৈ যাব। আৰু 30% ঘাঁহ বন এইবিলাক খাব। বন্ধুসকল, ইয়াৰ পৰা কণী কিমান পাব আৰু কিমানকৈ বিক্ৰী কৰিব সেই বিষয়ে কমপ্লিট আলোচনা কৰিম। নহ'লে 100 কুকুৰাৰ পৰা 6 মাহৰ পৰা আপোনালোকে ফুল্লি কণী পৰা 6 মাহৰ পৰা ফুল্লি কণী পাব। বন্ধুসকল, 60ৰ পৰা 80% কণী পোৱা যায় প্ৰতিদিন। যদি 100 কুকুৰা চৰাই আপোনাৰ ফিমেল থাকে, তেতিয়াহ'লে 80%টো কণী পাবয়ে। যেতিয়া বুঢ়া হৈ যাব তেতিয়া অলপ কণীৰ পৰা কমি যায়। 80%, 60%, কেতিয়াবা 60% পাব। তো আমি যদি 60% ধৰোঁ, নহ'লে 60% কণী যদি পাৰে, তেতিয়া মাহত 100 কুকুৰা চৰাইৰ পৰা আপুনি 1800 কণী পাব। আৰু এই 1800 কণী যদি আপোনালোকে আমাৰ লোকেল কণীৰ নিচিনা যদি খোৱা কণী হিচাপে বাহিৰত চেল কৰে, তেতিয়াহ'লে 18,000 টকা পাব এক মাহত। নহ'লে এইখিনি মানে খোৱা কণী হিচাপে যদি বিক্ৰী কৰে, 60% যদি কণী পায়, তেতিয়াহ'লে এক মাহত 18,000 আৰু আপোনাৰ 9,000 টকা ফিড খৰচ যাব এক মাহত। আৰু তেতিয়া আপোনাৰ 9,000 টকা লাভ থাকিব। আৰু যদি এই কণীখিনি বন্ধুসকল আপোনালোকে হেচিঙৰ কাৰণে চেল কৰে, যদি পোৱালি জগোৱাৰ কাৰণে চেল কৰে, লগত মেল ৰাখে, তেতিয়াহ'লে 18 কণীৰ দাম আপোনালোকে 32,400 টকা পাব। বন্ধুসকল, 32,400 তেতিয়া পাব। কিয়নো হেচিঙৰ কণীৰ দাম 15 টকাৰ পৰা 20 টকা এটা কণীৰ দাম। যিবিলাক কণী আমি পোৱালি জগোৱাৰ কাৰণে আনো, সেইবিলাক কণী 15 টকাৰ পৰা 20 টকা। এৰিয়া লৈ কথা, কিছুমান এৰিয়াত 15 টকা, কিছুমান এৰিয়াত 20 টকা। কিন্তু মই নিজে আনি আছোঁ 18 টকা পাৰ পিচ। তো যদি 18 টকাটো চেল কৰে, তেতিয়াহ'লে আপোনাৰ এই 60% কণীৰ পৰা 32,400 টকা পাব। আৰু 9,000 টকা আপোনালোকৰ দানা খৰচ হ'ব। মাহত 23,400 টকা আপোনাৰ লাভত থাকিব। আৰু যদি 70% কণী পায় ইয়াৰ পৰা, তেতিয়াহ'লে যদি কণীখিনি খোৱা কণী হিচাপে ব্যৱহাৰ কৰে, তেতিয়াহ'লে 21,000 টকা আপোনাৰ কণী বিক্ৰী হ'ব আৰু 9,000 টকা দানা খৰচ যাব। আৰু যদি এইখিনি হেচিঙৰ কাৰণে চেল কৰে, তেতিয়াহ'লে 37,000 পাব আপোনালোকে মাহত।
আৰু 9,000 টকা খৰচ হ'ব আপোনাৰ দানা খৰচ, 28,000 টকা লাভত থাকিব। আৰু যদি 80% কণী পায়, বন্ধুসকল 80% কমন, কেতিয়াবা 60%ও পাব পাৰে, 70%ও পাব পাৰে। কিন্তু যদি ভাল ফিড ব্যৱহাৰ কৰে, যদি ভালকৈ পোহে, কেজত পুহিলে 80% কণী পাব। আৰু 80% কণী পালে বন্ধুসকল আপোনালোকে যদি খোৱা কণী হিচাপে ব্যৱহাৰ কৰে, তেতিয়াহ'লে 24,000 টকা বিক্ৰী কৰিব পাৰিব কণী, আৰু আপোনালোকৰ 9,000 টকা দানা খৰচ। আৰু যদি বন্ধুসকল আপোনালোকে হেচিঙৰ কাৰণে বিক্ৰী কৰে, পোৱালি জগোৱাৰ কাৰণে যদি কণী বিক্ৰী কৰে, তেতিয়াহ'লে আপোনালোকে 43,000 কণী বিক্ৰী কৰিব পাৰিব। 43,000, 43,000 টকাৰ কণী বিক্ৰী কৰিব পাৰিব প্ৰতি মাহত। আৰু আপোনাৰ 9,000 টকা দানা খৰচ যাব, আৰু 34,000 টকা আপোনালোকৰ লাভ থাকিব প্ৰতি মাহত। বন্ধুসকল ভিডিঅ'টো যদি বুজি পোৱা নাই আপোনালোকে এগেইন চাব। কিন্তু 80% কণী কম্পালচৰি। যদি আপোনালোকে আধাৰ কুকুৰা কেজত পোহে, তেতিয়াহ'লে 80% কণী কম্পালচৰি, 80% কণী পাবই। বাহিৰত পুহিলে 70%, 60%ও পাব পাৰে। যে ইয়াত যেনেকুৱা চিষ্টেম বাহিৰত পোহা আছে, ইয়াত 60%, 70% পাব পাৰে। যদি 80% কণী পায়, প্ৰতি মাহত 24,000 টকা আপোনালোকৰ লাভত থাকিব, আৰু 9,000 টকা দানা খৰচ হ'ব। বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।